নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল MS ফান। আজি বহুত দিনৰ মূৰত ভিডিঅ' দিব ওলাইছোঁ। ফুৰিবলৈ যোৱা ক'ত ফুৰিবলৈ যাওঁ নকওঁ, কিন্তু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষৰলৈকে। যদি ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু লগতে যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া সময় হৈছে ৰাতিপুৱা 3:30 আৰু আমি ৰেডি হৈ মেলি গোটেইখিনি কৰি কাপোৰ চাপোৰ পেক কৰি ৰৈ আছোঁ বাকী মানুহৰ কাৰণে। বাকী মানুহখিনি আহিলে, গাড়ী আহিলে আমি যাম এতিয়া মালিগাঁও কামাখ্যা জংচন। তাৰপাছত ক'ত যাই আছে আপোনালোকে চাই থাকিব। মোৰ ফাৰ্ষ্ট ট্ৰেইন যাত্ৰা হয় এইটো। যোৱাৰ আগতে আমাৰ ঘৰৰ 5 নম্বৰ সদস্যক মাত দি লওঁ। বাই বাই পপুলো, বাই বাই। খং কৰিছে চা মুনু। এৰি থৈ যাব ওলাইছোঁ কাৰণে ঠে লাগিছে, সি নাচায়ে ইফালে, পূৰা ঠে লাগি আছে। এতিয়া পপুলো আৰু আব্বাক মাত দি ঘৰৰ পৰা ওলাই আহি জালালুদ্দিন তাবৰিজী বাবাৰ দৰবাৰত আহিছোঁ সেৱা কৰিবৰ কাৰণে। যিকোনো কামত যোৱাৰ আগতে আমি তেখেতক সেৱা কৰি যাওঁ। এতিয়া আমি গাড়ীত উঠি ল'লোঁ, গাড়ী মানে টেম্পু গাড়ীত। বাকীবোৰ অহাই নাই, ইয়াতো ৰখি আছোঁ সিহঁতৰ কাৰণে। মোৰ লগত মোৰ ভণ্টি আছে। ফোন লাজ নাথাকিয়া তাইৰ। মাও উঠি ল'লে টেম্পুত। মা একবাৰ চাচোন কেমেৰা ফালে। আহি গ'ল আমাৰ চিল্লাৰ পাৰ্টি। হাই নি মেৰে মোটো Nupesa? নাই Enaknya jauh nih kiu ya lagi. দেতই Bobo. বুজি লৈছা? গোটেইবোৰ মানুহ আহি আছে। Betuan sama. Hancu. Hancu ya Mai. ওকে, মিস ইউ। Gitu. ট্রেনত লিপস্টিক লবি এ মণিখুৰী, ট্রেনত লিপস্টিক লবি। ফাইনেলি আমাৰ টেম্পু গাড়ী ষ্টাৰ্ট দিলে আৰু আমি গৈ আছোঁ এতিয়া কামাখ্যা জংচনলৈ ট্ৰেইনত উঠিবলৈ। A few moments later. কামাখ্যা জংচন আহি পালোঁ আমি গোটেইবোৰে। এতিয়া আমি এজন এজনকৈ ট্ৰেইনত উঠি ল'লোঁ। ট্ৰেইনৰ ভিতৰত বহি ল'লোঁ। ধুনীয়া গোন্ধ। এই চাবি পাৰফিউম মাৰি থৈছে নেকি ভিতৰত? হজমোলা খাই কেনে গন্ধ ওলাবৰ কাৰণে। Eba. Baba. কুকু, আমি ক'ত যাই আছোঁ? ক'ত যাই আছোঁ? নেপোলত। Datu udah disun. এইবিলাক নেপাল তাক মাৰিছোঁ কাপোৰ খুলিব লাগে কি কৈছা? ইয়াক বুঢ়া স্কচৰ ভায়া খান পায় না। Oh my god. Wow. ইমান
ৰখিম যাচোন ড্ৰাইভাৰটো চায়া হ'ব যাওঁ ভৰ্তি হৈছেচোন লটকে লৈ যাব নেকি টেম্পু যেনেকৈ 10টা হ'লি যায় নমস্কাৰ কচোন নমস্কাৰ এতিয়া লাহে লাহেকৈ ট্ৰেইনখন চলিছে আৰু আৰম্ভ হ'ল আমাৰ ট্ৰেইন যাত্ৰা ট্ৰেইনখন এতিয়া পুৰা জপকৈ তীব্ৰ গতিৰে গৈ আছে পুৰা এক্সাইটেড আৰু মই এতিয়া টাইম হৈছে 6টা বাজি 6 মিনিট ভোক লাগিছে চিপছ খাই লৈ আপেল মই এতিয়া ইয়াৰ ভাগৰ পৰা খাম আপেল দি অলপ ক'ত আছোঁ নাজানো যাই আছে ট্ৰেইনখন আমিও বহি আছোঁ আৰু জাগা চিনি জানি নাপাওঁ ফাৰ্ষ্ট টাইম আহিছোঁ আজি ট্ৰেইনত A few moments later. এতিয়া আমি ৰংজুলি ষ্টেচন পাইছোঁ ন গাড়ী নহয় ট্ৰেইনখন ৰখি আছে সেই গাড়ীখন ৰখি যাবাই হোৱা নাই ট্ৰেইনখন আধা ঘণ্টা ৰখিলোঁ ইয়াত মানুহতে এনেকৈ এইগিলা বাংলাদেশৰ পৰা উঠি অহা মানুহতে নদী ব্ৰহ্মপুত্ৰ দি ভাহি আহিছিল আমি আৰু এতিয়া থব যাওঁ বাংলাদেশত হেলিকপ্টাৰ উৰ 7 বাই উৰ চশমা উৰ এৰোপ্লেন উৰ এই উড়ি মই কি জানে উড়বা পারে মই দেখা নাই না कौन है ये लोग कहां से आते हैं ये কি জায়গা দেখিলো ৰংজুলিৰ পৰা এতিয়া ট্ৰেইনখন লাহে লাহে চলিছে এতিয়া কি ষ্টেচন পাব আৰু চিনি জানি নাপাওঁ চাই দাও ভিডিঅ'টো লাষ্টলৈকে আমি এতিয়া বাদাম চাদাম কিনি ল'লোঁ মই খাম বাদাম বুবু বাদাম পইচাটো মই দিছোঁ আমাৰ एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी এতিয়া আমি ব্ৰেকফাষ্ট কৰিব ওলাইছোঁ ছাগলী মাংস আৰু আলু আৰু ৰুটি অলপ খালোঁ मर मर के जी लिए एक पल तो अब हमें जीने दो 1,000 years later. নিউ বঙাইগাঁও ষ্টেচন আহি পালোঁ এতিয়া আৰু কিমান দূৰ আছে যাব সাংঘাতিকভাৱে বৰ হৈছোঁ মই এতিয়া আমি অসম এৰি ৱেষ্ট বেংগলৰ ভিতৰত সোমালোঁ এতিয়া আমি মামাৰ এলেকা এৰি কেনে মমতা বেনাৰ্জী মেমৰ এলেকা আহি পাইছোঁ মানে ৱেষ্ট বেংগল আহি পাইছোঁ ৱেষ্ট বেংগলৰ এতিয়া কি বা এইটো জংচনটোৰ নামটো মই নাজানো চাওঁ ৰ'ব আপোনালোককো দেখুৱাই আছোঁ একেলগে এইটো জংচনৰ নাম হ'ল আলিপুৰদুৱাৰ আৰু আমি গৈ আছোঁ এতিয়া শিলিগুৰি একেবাৰে আপোনালোকক শিলিগুৰিত লগ পাম
পালোঁ অৱস্থা। কেইঘণ্টাৰ পাছত 9 hours. I think 8 hours. 8 hours. ৰাতিপুৱা 5টা বজাত ট্ৰেইনত আহিছিলোঁ এতিয়া কেইটা বাজিলে 3:30 বাজিছে একদম কঁকাল চকাল বিষাই গৈছে আহি পালোঁ এতিয়া ক'ৰবাত ক'ত বা যাব লাগে মই চিনি জানি নাপাওঁ মানে খুৰাহঁত আহিলে একেলগে যাম আৰু সেইখনৰ টেনশ্যন দিয়ে আমিহঁতৰ মোৰ নাই, মই একো নাই। I'm blank. তাই মোৰ ভাগৰ ছিংগেলো লাগিছে। আছে কোনোবা যদি তাইক ভাল লাগিছে কমেণ্ট কৰি জানো अभी मजा आएगा ना भिड़ो গোটেইবোৰ আহিছে না আমাৰ 4টা 5টা 6টা আৰু গোটেই 7টা 8টা 9টা আৰু এটা কৌগৈ আহিছোঁ দে গোটেই মাথা Capital Express, number platform 13247 down, Kamakya Radhinagar. Capital Express, team number. Kripya catch gate पैसा बड़ा चीज नहीं सुनिए हम लोग कस्टमर हम लोग ड्राइवर অটো চটো হ'লেও হ'ব নেকি নেকি দূৰ হ'ব ইহঁতে উঠি আছে জাগাখিনি নামেই নাজানো ক'ত যাই আছো এতিয়া নাম নাজানো হস্তি পিছত উঠলেও নহয় কাৰ ঘৰ কৈছি ন মই। মাইনা কান্দি আছে হসমলা খাব চিৰাত ভাজা নেকি ধুনীয়াকৈ তুমি ক'ব নোৱাৰা কাণ থাকিব পাৰা रुकी जाते ना बोली स्कूल গন্ধ পাইছে না ঘৰৰ পৰা নামিলোঁ এইখিনি ঠাইত কি হয় কি নাম হয় এইখিনি ঠাই কি নাম বা ঠাইখিনিৰ নাম কি पानी पानी टेंकी আছে টাটাৰ পিছৰ পৰা আমি এতিয়া বেটাৰী গাড়ীত যাই আছোঁ তাৰ ৰূপে আমি বেটাৰী গাড়ী লৈছোঁ বেটাৰী গাড়ী জাম্পুৰে লৈ বেটাৰী গাড়ী লৈ ইয়াতে আমাৰ আই কাৰ্ডবোৰ চেক কৰি আছে কিন্তু আমাক ভিডিঅ' কৰিব নিদিয়াৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ নেপালৰ ভিতৰত সোমালোঁ আমি তাকো ক'ত বেটাৰী গাড়ী লৈ One eternity later. পাঁচখন গাড়ী চেঞ্জ কৰাৰ পাছত এতিয়া আমি দৃষ্টি আই এয়াৰ হস্পিটেল এতিয়া আমি ৰখি আছোঁ গোটেইবোৰে দাদাহঁতে গৈছে হোটেল ৰুম ঠিক কৰিবলৈ একেবাৰে হোটেল গাইছ ইয়াত এখন গাড়ীৰ পৰা নামিবহে লাগে 5জন 6জন মানুহ আহে গাড়ীত উঠাই দিব কাৰণে হোটেল ৰুমৰ কাৰণে বিচাৰি পাই একদম 10জন 20জন মানুহ আহিব আমাক হোটেল চাই চব ইয়াতে খেলি মেলি আৰু যদি নিজে যায় চবখিনি কৰিব পাৰে ভাল নহ'লে বহুত পইচা খৰচ হয় ফাইনেলি হোটেল বিচাৰি পালোঁ তিনিখন বিচনা আছে এটা ৰুমতে আৰু একদম ইয়াতে ৰুমৰ ভাড়াও কম এটা ৰুমত 300কৈ লৈছে আমাৰ তাতে কিমান হ'ব 1500 মানৰো বেছি 3খন বেড আছে ইয়াত
আহি আমি কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া অকণমান দেৰি কৰি তো ভিডিঅ'টো আজি মই ইয়াতে শেষ কৰিছোঁ অহাকালি নহয় আৰু ইয়াৰে নেক্সট পাৰ্টটো মই অতি সোনকালে দিব পাৰিম যদিওতো ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নামটো কৈ দিয়াচোন চেনেলটো Ariel Vlogs. মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো প্লিজ এবাৰ চেক কৰি চাব